নমস্কাৰ মোবাইলত সহজতে ভিডিও এডিট কৰাৰ কাৰণে আপুনি প্ৰথমতে প্লে ষ্টৰৰ পৰা কিনেমাষ্টাৰ ইনষ্টল কৰি ল'ব লাগিব তাৰ পিছত কিনেমাষ্টাৰ ওপেন কৰক প্ৰথমতে আমি এস্পেক্ট ৰেশিওটো দিব লাগিব সচৰাচৰ ইউটিউবৰ কাৰণে আমি এস্পেক্ট ৰেশিও 16:9 সিলেক্ট কৰি লওঁ এতিয়া আমাৰ ইউজাৰ ইন্টাৰফেসখন খোলা হ'ব ভিডিও বা ফটো এখন এডিট কৰিবলৈ হলে আমি প্ৰথমতে মিডিয়াত ক্লিক কৰিব লাগিব আৰু সেই ভিডিও বা ফটোখন সিলেক্ট কৰিব লাগিব এতিয়া মই আপোনালোকক দেখুৱাবলৈ এটা সৰু ভিডিও লৈ লৈছো আপোনালোকে চাই লওক নমস্কাৰ মই চন্দন কুমাৰ দাস আপোনালোকে চাই আছে কাইনমাষ্টাৰত কেনেকৈ ভিডিও প্ৰস্তুত কৰিব পাৰি আপোনালোকে চাই আছে পিছৰ কথাখিনি দুবাৰ আহিল কেনেকৈ ভিডিও প্ৰস্তুত কৰিব পাৰি এতিয়া মোক পিছৰ কথাখিনি নালাগে গতিকে মই কি কৰিম এটা সিলেক্ট কৰি লম এইটো আমাৰ বাক্যটো কোড শেষ হৈছে চাই লম কাইনমাষ্টাৰত কেনেকৈ ভিডিও প্ৰস্তুত কৰিব পাৰি এইখিনিত মোৰ শেষ হৈ গৈছে গতিকে এইখিনিত আমি কি কৰিম এই যিখন কেচি আছে কেচিখন লৈ আমি ট্ৰিম টু ৰাইট এইটো আমি দিম এইটো দিয়াৰ লগে লগে এতিয়া চাব আপোনালোকে নমস্কাৰ মই চন্দন কুমাৰ দাস আপোনালোকে চাই আছে কাইনমাষ্টাৰত কেনেকৈ ভিডিও প্ৰস্তুত কৰিব পাৰি দেখিছেনে এই পিছৰ কথাখিনি নোহোৱা হৈ গ'ল আকৌ লেফট সাইডৰ যেটো আন্ডো বটন আছে আন্ডো বটনত ক্লিক কৰিলো ক্লিক কৰি মই আকৌ এখিনি লৈ আহিলো এতিয়া চাব এই যেটো লেংথ আছে লেংথটো আমাৰ যিখিনি নালাগে সেইখিনিও ৰাখি থৈ দিম জাস্ট কেচিখন ললো স্প্লিট এট প্লেহেড মানে ৰঙা যেটো লাইন এই ৰঙা লাইনটোত দুটা ভাগ কৰি দিলে তাৰ মানে এইটো এটা দুটা হৈ গ'ল এইটো এটা দুটা হৈ গ'ল এতিয়া ইয়াতে আমি অলপমান কাম কৰিম চাওকচোন এতিয়া কি কি এফেক্ট দিব পাৰো কি কৰিব পাৰো এই কেচিখনৰ ওচৰত যেটো আছে এটো জুম বটমত আমি কি কৰিম প্ৰথমতে স্টাৰ্টিং পইণ্টটো আমি লৈ লম স্টাৰ্টিং পইণ্টটো ললো সে এনেকুৱা হয় এইখিনি মই স্টাৰ্টিং পইণ্ট আৰু ক্লোজিং পইণ্টটো আপুনি জি লয় এনসে এনেকৈ থাকিল এতিয়া এই বস্তুটো চাব মই প্লে কৰাই আছো আপোনালোকে চাই আছে কাইনমাষ্টাৰত কেনেকৈ ভিডিও প্ৰস্তুত কৰিব পাৰি জুম হৈছিল নে মন কৰিছে নে আকৌ এবাৰ মই সিলেক্ট কৰিছো জুমত গৈছো এইবাৰ মই পজিশনটো এইটো পজিশনটো সে এনেকৈ থৈ দিলো আৰু পিছৰ ক্লোজিং পজিশনটো মই এবাৰ এইটোহে বঢ়াই দিলো চাওকচোন কি হয় আপোনালোকে চাই আছে কাইনমাষ্টাৰত কেনেকৈ ভিডিও প্ৰস্তুত কৰিব পাৰি বুজি পাইছে নে কেনেকৈ জুম হল এইটো আছিল আমাৰ অৰিজিন কাইনমাষ্টাৰত কেনেকৈ ভিডিও প্ৰস্তুত কৰিব পাৰি এইটো অৰিজিন পজিশন আৰু এতিয়া জুম হৈ আছে কাইনমাষ্টাৰত কেনেকৈ ভিডিও প্ৰস্তুত কৰিব পাৰি এতিয়া মই সিলেক্ট কৰিলো আকৌ এইটো আনডু কৰি দিলো এতিয়া চাব আমি আকৌ এইটো সিলেক্ট কৰিম সিলেক্ট কৰি ইয়াতে কোড যাম অডিঅত গৈ এই সাউন্ডটো আমি ইয়াতে বঢ়াব পাৰো বা ইয়াতে এইবোৰ দেখিছেনে এফেক্টবোৰ ইয়াতে অটো ভলিউম কৰি ল'ব পাৰি এই এফেক্টবোৰ দিব পাৰো এতিয়া সাউন্ডটো অকনমান মন কৰিব ভিডিও প্ৰস্তুত কৰিব পাৰি আপোনালোকে চাই আছে কাইনমাষ্টাৰত সাউন্ডটো এতিয়া বাঢ়িছে অকনমান প্ৰস্তুত কৰিব পাৰি এতিয়া নেক্সট এফেক্ট চাওক এই অপশনটো লৈকে যাও এই অপশনটো কয় গ্ৰাফিক্স বুলি সে মই সেন্টিমেন্টাল বুলি এটা অপশন আছে এইটো দিছো দেখিছেনে ওপৰে তলে চাওক মই দুটা বস্তুই দেখুৱাই দি আছো এটো অৰিজিনটো তাৰ কি ডিফাৰেন্স হয় এই ডিফাৰেন্সটো যাতে গম পায় আপোনালোকে চাই আছে কাইনমাষ্টাৰত কেনেকৈ ভিডিও প্ৰস্তুত কৰিব পাৰি এতিয়া নেক্সট চাব এটো মই আনডু কৰিলো এই যেটো অপশন আছে এই অপশনটো কয় স্পিড তাৰ মানে এটো কিমান স্পিডত যাব সে আপোনালোকে দেখে নহয় কেতিয়াবা কিছুমান বস্তু বহুত স্পিডত গুচি যায় চাব এতিয়া মই অকনমান স্পিডটো বঢ়াই দিছো আমাৰ অৰিজিন আছিল এইটো মাষ্টাৰত কেনেকৈ ভিডিও প্ৰস্তুত কৰিব পাৰি বুজি পাইছে নে স্পিডটো এইটো কি হৈ গৈছে বাঢ়ি গৈছিল এতিয়া আমি স্পিডটো কমাইও দিব পাৰো সেইটো আমাৰ অৰিজিনটো আছিল এনেকুৱা কাইনমাষ্টাৰত কেনেকৈ ভিডিও প্ৰস্তুত কৰিব পাৰি
চাওক কিমান শ্ল' হৈ গ'ল দেখিছেনে এইটো আমাৰ কি হৈ গ'ল শ্ল' হৈ গ'ল গতিকে আকৌ আমি নৰ্মেল পজিশ্যনলৈকে লৈ আহিম সে 1x দিলোঁ এইটো এতিয়া চাব এনেকৈ ভিডিঅ' প্ৰস্তুত কৰিব পাৰি আপোনালোকে চাই আছে কাইন মাষ্টাৰত কেনেকৈ ভিডিঅ' প্ৰস্তুত কৰিব পাৰি এতিয়া আকৌ মই সিলেক্ট কৰিছোঁ সিলেক্ট কৰি নেক্সট এইটো অপশ্যনত গৈছোঁ এই অপশ্যনটো কি আছে ৰিভাৰ্সিং মানে উলটা হ'ব এতিয়া আপোনালোকে তৃতীয় শাৰীৰ প্ৰথম বটমটোলৈকে চাওকচোন এই বটমটোৰ দ্বাৰা আমি ভিডিঅ' বা ফটো এখন ৰোটেট কৰিব পাৰোঁ নতুবা মিৰৰিং কৰিব পাৰোঁ মিৰৰিং মানে আইনাত যেনেকৈ আমি বিপৰীত দিশত দেখো ঠিক তেনেকৈ আপুনি দেখা পাব এতিয়া আমি আকৌ আনডু কৰিলোঁ আনডু কৰি আমি আকৌ গৈ আছোঁ এতিয়া নেক্সট এই অপশ্যনটো চাওঁ এই অপশ্যনটোত কি হ'ব ফিল্টাৰ ইয়াতে আমি ফিল্টাৰ দিব পাৰোঁ বিভিন্ন ধৰণৰ ফিল্টাৰ আছে দেখিছেনে এতিয়া চাব আকৌ মই সিলেক্ট কৰিলোঁ সিলেক্ট কৰি এইবাৰ ক'ত গৈ আছোঁ এই অপশ্যনটোত এইটো কি হয় এডজাষ্টমেণ্ট মানে জানে নহয় ব্ৰাইটনেছ কণ্ট্ৰাষ্ট এইবিলাক যে বঢ়াব পাৰি এইটো ব্ৰাইটনেছ বঢ়াইছোঁ এইটো কণ্ট্ৰাষ্ট বঢ়াব পাৰি এতিয়া নেক্সট অপশ্যনটো হৈছে ইকুৱেলাইজাৰ আপোনালোকে ইকুৱেলাইজাৰ আগতে ব্যৱহাৰ কৰিছে গতিকে ইকুৱেলাইজাৰ কি হয় বিভিন্ন অপশ্যন থাকে এই অপশ্যনবোৰ ব্যৱহাৰ কৰিব পাৰে ইয়াৰ পিছতে আছে ভলিউম এনভেলপ এই অপশ্যনটোৰ দ্বাৰা আমি আমাৰ ভয়েস বা আমাৰ ভলিউমটো সৰু ডাঙৰ বা কম বেছি কৰিব পাৰোঁ নেক্সট অপশ্যনটো আছে ৰিভাৰ্বৰ দ্বাৰা আমি আমাৰ ভয়েসটো বাথৰুমৰ দৰে কৰিব পাৰোঁ ষ্টুডিঅ'ৰ দৰে কৰিব পাৰোঁ বিভিন্ন অপশ্যন আছে এই অপশ্যনবোৰ আপোনালোকে ব্যৱহাৰ কৰি চাব তেতিয়া দেখিব যে ভয়েসবোৰ আমাৰ চেঞ্জ হৈ গৈ আছে ইয়াৰ পাছতে আছে আটাইতকৈ ভাল লগা এটা অপশ্যন ভয়েস চেঞ্জাৰ ব্যৱহাৰ কৰি আমি আমাৰ মাতটো শিশুৰ মাত কৰিব পাৰোঁ মাইকী মানুহৰ মাত এটা মতা মানুহৰ মাত কৰিব পাৰোঁ আমি আমাৰ মাতটো ৰবটৰ দৰেও কৰিব পাৰোঁ এতিয়া আমি নেক্সট অপশ্যনটোলৈকে আহি আছোঁ এইটো ইয়াতে কি হৈছে দেখিছেনে ডাৰ্ক এটা বাউণ্ডেৰী এটা আহিছে এইটো ডিফাৰেন্সটো চাওঁ এইটো আৰু এইটো ডাৰ্ক এটা চাৰিওফালে ডাৰ্ক এটা বাউণ্ডেৰী এটা আহিছে নহয় এইটো এতিয়া নেক্সট অপশ্যনটোৰ দ্বাৰা ভিডিঅ'টোৰ অডিঅ'খিনি বাহিৰ কৰিব পাৰি অৰ্থাৎ অডিঅ' ট্ৰেক এটা আমি পাই যাম আপোনালোকে দেখিছেনে সেউজীয়া কালাৰৰ যে এটা ট্ৰেক দেখিছে অডিঅ' সেইটো ভিডিঅ'টোৰ পৰা ওলাই আহিছে এতিয়া যদি আমি এই ভিডিঅ'টোৰ ওপৰত এটা লগো বা মোৰ এখন ফটো দিব বিচাৰোঁ এটা ছাইডত তেতিয়া আমি কেনেকৈ দিম আপোনালোকে চাওকচোন ইয়াতে কি পাব লেয়াৰ বুলি এটা অপশ্যন পাব আৰু এই লেয়াৰত ক্লিক কৰি মিডিয়াত যাব লাগিব মিডিয়াত যোৱাৰ লগে লগে আপোনাৰ মোবাইলত থকা গোটেইবোৰ ফটো লগো ভিডিঅ' শ্ব' কৰিব আৰু তাৰ পৰা যিকোনো এটা সিলেক্ট কৰিব পাৰে ধৰি লওক মই মোৰ ফটোখনে ইয়াতে লৈ লৈছোঁ এতিয়া ফটোখন মই ডাঙৰ সৰু কৰিব পাৰোঁ আৰু ফটোখন মই এটা ছাইডত লৈ যাম এতিয়া চাওক ফটোখন মই এইখিনিত প্লেহেড আছিল গতিকে এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে যেতিয়া আমি ভিডিঅ'টো প্লে কৰিম নমস্কাৰ চাই লওক মই চন্দন কুমাৰ দাস আপোনালোকে চাই আছে কাইন মাষ্টাৰত কেনেকৈ ভিডিঅ' প্ৰস্তুত কৰিব পাৰি এতিয়া ফটোখন গুচি গ'ল এতিয়া চাব ফটোখন মোক গোটেই ভিডিঅ'টোত লাগে তেতিয়াহ'লে আমি কি কৰিম এইফালে টানি দিম আৰু এইফালেও এইটো টানি দিম এতিয়া চাওক ফটোখন এতিয়া প্ৰথমৰ পৰাই আহিব নমস্কাৰ মই চন্দন কুমাৰ দাস আপোনালোকে চাই আছে কাইন মাষ্টাৰত কেনেকৈ ভিডিঅ' প্ৰস্তুত কৰিব পাৰি এতিয়া মই এইখিনি পাৰ্ট নালাগে চ' এইটো ডিলেট অপশ্যন আছে ডিলেট কৰি দিলোঁ এতিয়া মোৰ এইখিনিতো বেছি হৈ গ'ল তেতিয়াহ'লে কি কৰিব পাৰোঁ আমি এইটো এনেকৈ কমাই আনিব পাৰোঁ এতিয়া আহিল ভিডিঅ' এডিটিঙৰ আটাইতকৈ ভাল লগা বিষয়বস্তু তাৰ কাৰণে মই এখন ফটো আৰু এটা ভিডিঅ' ল'ম আমি এইখিনিত কি কৰিব পাৰোঁ শ্লাইড ট্ৰানজেকশ্যন এটা দিব পাৰোঁ ধৰি লওক মই এইটোৱে দিলোঁ এইটো দেখিছেনে এনেকুৱা এটা এফেক্ট এটা আহিব এতিয়া এই এফেক্টটো লৈ মই ৰাইট চিনটো দিলোঁ এফেক্টটো আহি গ'ল তাৰ পিছত এতিয়া চাওক প্লে কৰি চালে দেখিছেনে এটা ট্ৰানজেকশ্যন এফেক্ট এটা আহিছে
এতিয়া এই ফটোখনৰ লগত আন এখন ফটো আমি মিক্স কৰিম বা বেকগ্ৰাউণ্ড এটা আমি দিম ইয়াতে কি কৰিম এইটো মই বেকগ্ৰাউণ্ড হিচাপে লৈছো এতিয়া এইটো কি হ'ব স্প্লিট স্ক্ৰিনত গৈ এইটো ফুল স্ক্ৰিন কৰি লম তাৰ পিছত এই বেকগ্ৰাউণ্ডটো আমি সিলেক্ট কৰিছো সিলেক্ট কৰি ইয়াতে এটা অপচন আছে ব্লেন্ডিঙত গৈ এইবোৰ বিভিন্ন ধৰণৰ ইয়াতে অপচন আছে তাৰ ভিতৰত যেটো ভাল লাগে সেইটো আমি লৈ লম সে মই ইয়াতে স্ক্ৰিন লৈছো স্ক্ৰিন ললো ওকে তেতিয়ালে কি হ'ব এনেকৈ আহিব চাওকচোন দুখন ফটো মিক্স হৈ গৈছে নে এই ভিডিওটোতো এখিনি আহিছে আমাৰ অকনমানিটো ডাঙৰ কৰি দিলো চাওক ভিডিওটোত এখিনি আহি আছে ইয়াৰ পিছত আকৌ এটা বেলেগ বেকগ্ৰাউণ্ড লাগে লেয়াৰত যাম মিডিয়া তাৰ পিছত আমি যিকোনো ফটো এখন লৈছো ফুল স্ক্ৰিন কৰি লম তাৰ কাৰণে স্প্লিট স্ক্ৰিনত যাম তাৰ পিছত ইমেজটো সিলেক্ট কৰি ইয়াতে ব্লেন্ডিঙৰ পাছত এইটো মই স্ক্ৰিন দিছিলো আপোনালোকে যেনেকুৱা দিয়ে এতিয়া আমি আকৌ আগৰ পজিশনলৈকে গৈছো আৰু লেয়াৰত গৈ মিডিয়াত গলো মিডিয়াত গৈ ইমেজ এখন সিলেক্ট কৰিছো সিলেক্ট কৰি এতিয়া ইমেজখন স্প্লিট চিলত গৈ ফুল স্ক্ৰিন কৰি লৈছো ফুল স্ক্ৰিন কৰি লৈ ইয়াৰ পিছত আমি ইমেজখন সিলেক্ট কৰিলো তাৰ পিছত এতিয়া অপচন দিলো ক্ৰোমাকে এইটো এনাবল কৰিলো এনাবল কৰাৰ পিছত আমি এইটো অকনমান পাৰ্সেন্টেজটো বঢ়াব কমাব পাৰো আপোনালোকে দেখি আছে নহয় ইয়াতে ঠিক তেনেকৈ আমি ক্ৰোমাকে ব্যৱহাৰ কৰিব পাৰো এতিয়া আমি ভিডিও বা ফটো এখনত আখৰ কেনেকৈ লিখিম সেইটো চাওঁ হা আমি প্ৰথমতে কি কৰিম লেয়াৰত যাম লেয়াৰত গৈ টি অপচন যেটো আছে টেক্সট অপচনত যাম তাৰ পিছত আমি ইয়াতে আমি লিখিম সে মই ইয়াতে লিখি আছো সিমেট্ৰি অসমীয়াত যাক সমমিতি বুলি কয় এইটো আহিছে বগা কৈ আহিছে গতিকে আমি বগা আখৰটো ভালকৈ ধৰিব পৰা নাই আমি কালাৰটো চেঞ্জ কৰিছো কেনেকৈ চেঞ্জ কৰিছো ওপৰৰ যেটো আমাৰ ৰাইট সাইডৰ যেটো বটম আছিল হেইটোৰে আমি চেঞ্জ কৰিছো এতিয়া আমি কি কৰিম আখৰটো সৰু ডাঙৰ কৰিব পাৰো দেখিছেনে আপোনালোকে আখৰটো মই টানি সৰু ডাঙৰ কৰি আছো এতিয়া আমি এই আখৰটো এটা আউটলাইন দিম আউটলাইন দিয়াৰ কাৰণে কি কৰিম আমি তললৈকে গুচি যাই টেক্সটৰ যেটো মাজৰ অপচন আছে মাজৰ অপচনটোত ক্লিক কৰি আউটলাইনটো এনাবল কৰি আউটলাইনটো এতিয়া ব্ল্যাক আছে আপোনালোকে ব্ল্যাক নহয় বেলেগো দিব পাৰে সে মই গ্ৰীন দিছো এতিয়া পাৰ্সেন্টেজটো যদি বঢ়াই দে ইয়াতে +15 হৈ আছে ইয়াতে আপুনি কি কৰিব পাৰে এটো বঢ়াই দিব পাৰে বঢ়াই দিলে কি হ'ব আউটলাইনটো শকত হৈ গৈছে আৰু যদি কমাই দিয়ে আউটলাইনটো সৰু হৈ থাকিব এটো হল আউটলাইন যদি এনেকুৱা হয় আপোনাক শ্যাডো এটা লাগে তেতিয়া কি কৰিব আকৌ সিলেক্ট কৰিব লাগিব সিলেক্ট কৰি তলৰ ফালে গৈ টেক্সটৰ ৰাইট সাইডৰ যেটো অপচন ৰাইট সাইডৰ অপচনটোত আমি ক্লিক কৰি এটো শ্যাডোটো এনাবল কৰি এটো আকৌ এই একে হয় এতিয়া চাব মই 26 34 হল এনেকৈ বঢ়াই গৈছো শ্যাডোটো আহি আছে আপোনালোকে ধৰিব পাৰিছে নে মই ওপৰত লৈ গৈছো গম পাব এই দেখিছে নে এটা শ্যাডো এটা আহি আছে ছা এটা আহি আছে যদি এটো মই কমাই দিও এতিয়া 18 মই কমাই দি আছো 14 আছে তেতিয়া হলে কি হৈছে শ্যাডোটো কম পৰিমাণে আহি আছে এতিয়া চাব এই আখৰটো যেতিয়া আমি প্লে কৰাৰ লগে লগে তাজমহলত আহি আছে তাৰ পিছত ভিডিওটোত আহিবনে নাহে সো ভিডিওটোত আমাৰ অহা নাই এতিয়া আমি কি কৰিম এটো সিলেক্ট কৰিব লাগিব সিলেক্ট কৰি যিমানখিনি অঞ্চললৈকে আপোনাৰ লাগে হিমানখিনি অঞ্চললৈকে এটো টানি নিয়ক এতিয়া মই হেকলৈকে লাগে মইটো কি কৰি আছো হেকলৈকে মই গুচি গৈ আছো এতিয়া যদি মই ভিডিওটো প্লে কৰো টেক্সটটো বা আখৰখিনি গোটেইখিনি অঞ্চলতে আহিব আপোনালোকে দেখি আছে নে এতিয়া ভিডিওটোতো আহি আছে ফটোখনত আগতে আহিছিল এতিয়া ভিডিওটোতো আহি আছে কিন্তু তাত কোনো ধৰণৰ এনিমেচন নাই আমি এতিয়া কি কৰিব পাৰো এনিমেচন দিব পাৰো এনিমেচন দিয়াৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব টেক্সটটো সিলেক্ট কৰিব লাগিব তাৰ পিছত দ্বিতীয় হাৰিৰ যেটো প্ৰথম বটম আছে এটো ইন এনিমেচন বুলি কয় ইন এনিমেচনত ক্লিক কৰিম তাৰ পিছত ইয়াতে অজস্ৰ অপচন আছে আপোনালোকে এইবোৰ সিলেক্ট কৰি চাব সিলেক্ট কৰি চাই আপোনালোকে ইয়াৰ পৰা যিকোনো এটা দিব পাৰে সে মই এইটো মই দিলো বা মই কি কৰি আছো এনেকুৱাকৈ মই দি আছো এটা এতিয়া মই এইটো ওকে কৰিলো ওকে কৰি যেতিয়া মই প্লে কৰিম চাব ভিডিওটো প্লে কৰিলে দেখিছেনে এনিমেচন এটা আহিছে আৰু লাষ্ট টাইমত কি হ'ব লাষ্ট টাইমত কিবা এনিমেচন দেখুৱাব নেকি আমি লাষ্ট টাইমত কেনেকৈ আখৰটো নোহোৱা হয় চাই লওঁ এটো ডাইৰেক্ট নোহোৱা হৈছে কোনো ধৰণৰ এনিমেচন নাই গতিকে আমি কি কৰিম এটো এটা এনিমেচন এটা দি দিম এনিমেচন দিয়াৰ কাৰণে আমি সিলেক্ট কৰি আউট এনিমেচন
ৰাইট সাইডৰ যেটো বটম আছে আউট এনিমেশনত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে বিভিন্ন ধৰণৰ অপচন আছে ইয়াৰ পৰা আপোনালোকে যেনেকুৱা ধৰণৰ বিচাৰে তেনেকুৱা ধৰণৰ পাব সে মই স্কেল ডাউন দিছো স্কেল ডাউন দিয়ালৈ দেখিছে নহয় স্কেল আপ বুলি কলে এনেকৈ আহিব এইবোৰ বিভিন্ন ধৰণৰ আছে মই স্কেল ডাউন দিছো ইয়াতে চাই লওঁ এতিয়া হৈছে নে নাই এতিয়া চাও মই প্লে কৰিছো দেখিছে আখৰটো এটা এনিমেশনত গুছি গৈছে এতিয়া এনেকুৱা হ'ব লাগে যে এই যে সিমেট্ৰি বোলা শব্দটো আছে ভিডিওটো তলত আহিব লাগে গতিকে আমি কি কৰিম এইখিনিত সিলেক্ট কৰি লম সিলেক্ট কৰি লৈ কেচিখনৰ গলো কেচিখনত গৈ স্প্লিট এট প্লেহেড তাত আমি প্ৰেছ কৰিছো এতিয়া চাও আমাৰ কি হৈছে দুটা ট্ৰেক পাইছো দেখিছে নহয় এইটো এটা এতিয়া আমি এইখিনি তলত লাগে সো আমি এইটো কি কৰিম তলত লৈ আহিম অলপমান সৰু কৰি দিলো এইটো তলত লৈ আহিছো নহয় আখৰটো মোক ইয়াতে আখৰৰ কালাৰটো ফন্ট কালাৰটো মোক বেলেগ লাগে এইখিনিত আকৌ মই চেঞ্জ কৰি লব গতিকে আমি কি কৰিছো সে ইয়াতে মই এতিয়া ব্লু লৈছো এতিয়া চাও ব্লু আহিছে ঠিক তেনেকৈ আপুনি আউটলাইন বোৰো চেঞ্জ কৰিব পাৰে আৰু ইয়াতে কি কৰিব আপুনি গ্লো দিব পাৰে গ্লো হ'ব এটো মই কি কৰিলো এনাবল কৰি চাও দেখিছে নহয় ইয়েলো যেটো আহিছে এটো গ্লো বুলি কয় মই এটো সিলেক্ট কৰিলো এতিয়া মই প্লে কৰি চাও কি হয় প্ৰথমতে আমাৰ এনেকৈ আছিল ঠিকে আছে ভিডিওটো চাওক এতিয়া তলত আহিছে দেখিছে নহয় এতিয়া আমি কি কৰিম আখৰটোৰ ডিজাইনটো চেঞ্জ হ'ব লাগে ফন্টটো চেঞ্জ হ'ব লাগে এই দুটা যে এ আছে এটা ডাঙৰ হটো এটা সৰু হটো তাত ক্লিক কৰিম ক্লিক কৰাৰ পাছত আমি এটা বেলেগ ডিজাইন দিলো যিকোনো ডিজাইন এটা দিয়ক দেখিছেনে মই এইটো ডিজাইন দিছিলো আখৰটো চেঞ্জ হৈ আহিল এইটো ডিজাইনত আহি গল প্ৰথম যেটো আছিল প্ৰথম আখৰটো আমাৰ এনেকুৱা আছিল এইটো এটা মই প্লে কৰি মই দেখুৱাই আছো চাও দেখিছে এটা আখৰৰ ডিজাইনটো চেঞ্জ হৈছে এনেকুৱা হ'ব লাগে যে এইটো সিমেট্ৰিটো ইংৰাজীত নহয় অসমীয়াত লিখিব লাগে এই ওপৰত কিবোৰ্ডখন আছে কিবোৰ্ডখনত গলো কিবোৰ্ডখনত গৈ আমি কি কৰিম এইটো অসমীয়াত এতিয়া লিখিম অসমীয়াত লিখাৰ কাৰণে কি হ'ব সমমিতি গতিকে আমি এতিয়া কি কৰিলো অসমীয়াত লিখিলো চাও অসমীয়াত আহিছে কিন্তু আমি যে স্প্লিট কৰিছিলো প্ৰথম ভাগটোত কিন্তু এইটো এনেকৈ থাকিব ইংৰাজীত আছে ইংৰাজীতে থাকিব সে মোক সৰু কৰি লাগে এইখিনিত লাগে এইটো এনেকুৱা হ'ব লাগে যে এই আখৰটো যেতিয়া আহি আছে সিমেট্ৰিটো ৰৈ আছে তাৰ পাছত যাবৰ সময়ত গুছি গল গোটেই সময়খিনি যিমান টাইম আছে এটা এনিমেশনত থাকিব লাগে তেতিয়া আমি কি কৰিম মাজৰ অপচনটো এনিমেশনৰ দেখিছে নহয় এই দ্বিতীয় হাৰি মাজৰ অপচনটো মই ক্লিক কৰিলো তাতে আমি এতিয়া কিবা যিকোনো ইয়াতে অপচন এটা মই দি চাও সে মই এইটো দিলো এতিয়া চাওকচোন মই প্লে কৰি দিম এইটো চাও দেখিছে নহয় কি এটা এনিমেশনত আছে এইটো কয় ওভাৰঅল এনিমেশন এইখিনিটো আমি দি চাব পাৰো চাওক এইটো দিলো ইয়াতে যিকোনো এটা মই দিলো সে মই ইয়াতে ৰিং কৰি দিছো এনেকুৱা ৰিং হৈ আহিব এইটো মই প্লে কৰি চাইছো এইটো আছিল এনেকুৱা ডিজাইন দিছিলো আৰু এইটো চাওক ৰিং বুলি দিছিলো গতিকে সমমিতিটো আমাৰ ৰিং হিচাপে আহি আছে সো এইবোৰ হল আখৰৰ ডিজাইন আপোনালোকে যদি ভিডিওটো চোৱাৰ পিছত কিবা অসুবিধা পায় কমেন্ট বক্সত লিখিব মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম